বন্ধু-বান্ধৱীসকল, আজিৰ প্ৰথম ক্লাছটোতে আমি আৰম্ভ কৰিম ভাৰতীয় গণতন্ত্ৰত সংবিধান মানেনো কি। গতিকে ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধান এই বিষয়টো আমি বিশদভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে আলোচনাটো শুনিব। যে প্ৰায় 2টা শতিকা ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষই অৱশেষত 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগেই বিশ্বত এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। যে এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধান অতিকৈ প্ৰয়োজন হয়, আৰু সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক হয়। এখন সংবিধান নহ'লে যেনেকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে আকৌ সংবিধানৰ ভূমিকা অৰ্থহীন হৈ পৰে। যে স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ দেশৰ সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছিল। 1945 চনৰ জুলাই মাহত 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা যিটো সাধাৰণ নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ আহিছিল, অৰ্থাৎ যিটো ইংলেণ্ড লিবাৰেশ্যন পাৰ্টি হয় সেইটো ক্ষমতালৈ আহিছিল। তাৰপিছত নতুন চৰকাৰে কি কৰিছিল, ভাৰতৰ স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল, কিন্তু ইয়াৰ আগলৈকে কিন্তু ভাৰত পৰাধীন হৈ আছিল। সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এখনৰ বাবে প্ৰয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিক দলৰ চৰকাৰে প্ৰথমেই চিন্তা কৰিছিল। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনা কৰাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ প্ৰস্তুতি চলাবৰ অৰ্থে কি কৰিছিল, ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহতেই কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠাই দিছিল। আৰু সেই কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰ দ্বাৰা গঠিত একোটা গোট। এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন কৰা হৈছিল, আৰু ইয়াৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। আকৌ কৈছোঁ, 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল। যে সংবিধানৰ সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰে জ্যেষ্ঠ সদস্য সচ্চিদানন্দ সিনহা। আকৌ কৈছোঁ যে সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল সচ্চিদানন্দ সিনহা, আৰু এই সভাতেই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে এই প্ৰথম বৈঠকতে নিৰ্বাচন কৰা হৈছিল। সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ 11খন বৈঠক বহিছিল, এখন দুখন নহয়, 11খন বৈঠক বহিছিল। আৰু সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি, বা যাক ড্ৰাফ্ট কমিটি বুলি কোৱা হয়, ড্ৰাফটিং কমিটি গঠন কৰিছিল। বিভিন্ন ক্ষেত্ৰত 7জন বিশেষজ্ঞ লৈ পেলাই গঠিত হোৱা এই খচৰা কমিটিক সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছিল। আৰু সেই সময়ত ডক্টৰ B.R. আম্বেদকাৰ আছিল খচৰা কমিটিৰ প্ৰধান অধ্যক্ষ। এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে যে খচৰা কমিটিৰ অধ্যক্ষ কোন, বা সংবিধানৰ পিতৃ বুলি কাক জনা যায়, এইটো হ'ল ডক্টৰ B.R. আম্বেদকাৰ, অৰ্থাৎ ভীমৰাও আম্বেদকাৰ। প্ৰায় 3 বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটিয়ে কি কৰিছিল, সংবিধানৰ খচৰাখন প্ৰস্তুত কৰি উলিয়াইছিল অৱশেষত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। আৰু এই সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিল, অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানৰ খচৰাখন প্ৰস্তুত কৰি পেলাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিল। আৰু সেইদিনাই ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা প্ৰতিলিপিত স্বাক্ষৰ কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণে কি কৰিছিল, এখন নতুন সংবিধান লাভ কৰিছিল। কিন্তু বিভিন্ন প্ৰশাসনিক আৰু আনুষংগিক অসুবিধাৰ বাবে নতুন সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰাহে বলবৎ কৰা হৈছিল, অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাৰ পৰাহে বলবৎ কৰা হৈছিল। আৰু উল্লেখযোগ্য যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনত গঠন হোৱা যিটো ভাৰত চৰকাৰ আইন আছিল, সেই ভাৰত চৰকাৰ আইন অনুসৰি। অৰ্থাৎ ইয়াত স্পষ্টভাৱে আমি ক'ব পাৰি যে যিহেতু ভাৰতবৰ্ষখন 1947 চনত স্বাধীন হৈছিল, আৰু 1950 চনৰ পৰাহে এখন সাৰ্বভৌম স্বাধীন গণৰাজ্য হিচাপে স্থাপন হৈছিল। অৰ্থাৎ এই মাজত যিখন 3 বা 4 বছৰ সময় আছে, এই 3-4 বছৰ সময়কাল কোনে শাসন কৰিছিল ভাৰতবৰ্ষত? সেই 3-4 বছৰ কাল শাসন কৰিছিল 1935 চনত ব্ৰিটিছ চৰকাৰে গঠন কৰা যিটো ভাৰত চৰকাৰ আইন। সেই ভাৰত চৰকাৰ আইন যিটো ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট যিটো আছে, সেই এক্ট অনুসৰি ভাৰতখন শাসন চলিছিল। এতিয়া আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কি আছে?
এতিয়া সংবিধানৰ প্ৰস্তাৱনাতনো কি আছে আমি এতিয়া সেইখিনি আলোচনা কৰিবলৈ যাওঁ যে আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তি মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ। এইখিনি আছিল আমাৰ ভাৰতীয় সংবিধানৰ মূল প্ৰস্তাৱনা। এইখিনিতে আৰু এটা কথা জানিবলগীয়া কথা আছে যে 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন কাৰ্যকাৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা কিন্তু নাছিল। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। এতিয়া আমি আহিম যে সংবিধানৰ খচৰা কমিটিৰ সদস্যসকল কোন কোন আছিল। যে সংবিধানৰ খচৰা কমিটিৰ সদস্যসকল আছিল, প্ৰথম আছিল সভাপতি ডক্টৰ B.R. আম্বেদকাৰ, যাক ভীমৰাও আম্বেদকাৰ, যাক সংবিধান সভাৰ পিতৃ বুলি কোৱা হয়। তাৰপিছত আছিল N. গোপালাস্বামী আয়েংগাৰ, ইয়াৰ পিছত আছিল আলাদী কৃষ্ণস্বামী আয়াৰ, K.M. মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, N. মাধৱ ৰাও, D.P. খৈতান। এই আপোনালোকে ছবিত চাব পাৰিছে সংবিধান সভাৰ খচৰা কমিটিৰ যিসকল সদস্য আছিল এই সদস্যসকলৰ ছবি আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিব পাৰিছে। তে আমাৰ ভাৰতীয় যিটো সংবিধান আছিল এইখিনি আমি প্ৰস্তাৱনাখিনি পালোঁ আৰু লগতে সংবিধান সভাৰ সদস্যসকল পালোঁ। এতিয়া চাওক, প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ কিছুমান শব্দ আছিল যে সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈ আছে। অৰ্থাৎ এই গোটেইখিনি শব্দ একোটা বৃহৎ অৰ্থ আছে। গতিকে আমি এতিয়া এইখিনি আলোচনা কৰিবলৈ গৈ আছোঁ যে সাৰ্বভৌম মানে কি। যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ হয়। সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। এইটোৱে হ'ল সাৰ্বভৌমত্ব। যে সমাজবাদী মানে কি? ছ'চিয়েলিষ্টিক, সমাজবাদীক ইংৰাজীত ছ'চিয়েলিষ্টিক বুলি কোৱা হয়। যে ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ হয় আৰু সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে অৰ্থাৎ 1974 চনত এই শব্দটো সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। যে ভাৰতবৰ্ষত মানুহৰ মাজত আই, মৰ্যাদা, জীৱন ধাৰণৰ মানদণ্ড, বৃহৎ বৈষম্য অথবা অসমতা থাকিব নোৱাৰিব। লগতে উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব। জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰা হ'ব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। ইয়াত কোনো ধৰণৰ পুঁজিপতি বা কেপিটেলিজমৰ কোনো প্ৰভাৱ নাথাকিব। এইখিনি আছিল আমাৰ সমাজবাদী। তাৰপিছত ভাৰতীয় সংবিধানত থকা আৰু এটা শব্দ হ'ল ধৰ্মনিৰপেক্ষ অৰ্থাৎ ছেকুলাৰ। ধৰ্মনিৰপেক্ষতা মানেনো কি? ভাৰতবৰ্ষ হ'ল এখন কি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। যে ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য বা বিভেদ ভাৱ নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদান কৰিব নোৱাৰিব। উল্লেখযোগ্য যে এই ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাৰ 42 নং সংশোধনীৰ মতেহে সন্নিৱিষ্ট কৰা হৈছে। অৰ্থাৎ থুৰতে ক'বলৈ গ'লে যে ধৰ্মনিৰপেক্ষতা মানে হ'ল যে ভাৰতবৰ্ষত সকলো ধৰ্মৰ মানুহেই সমানভাৱে বাস কৰিব, সকলো ধৰ্মৰ মানুহেই সমান অধিকাৰ লাভ কৰিব। ইয়াত কোনো বিশেষ ধৰ্মক বিশেষ গুৰুত্ব দিয়া নহ'ব। তাৰপিছত আছে গণতান্ত্ৰিক অৰ্থাৎ ডেম'ক্ৰেটিক। ভাৰতবৰ্ষত সংবিধানত যিখন গণতান্ত্ৰিক শব্দ আছে সেই গণতান্ত্ৰিক শব্দটোৱে কি সূচাইছে এতিয়া আমি এইখিনি চাওঁ। যে ভাৰতবৰ্ষ হ'ল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। আকৌ দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসনৰ ওচৰত জনসাধাৰণ দায়বদ্ধ হৈ থাকিব। অৰ্থাৎ ইয়াত একনায়কত্ববাদ বা কোনো ৰাজকীয় শাসন তেনেকুৱা নচলিব। অৰ্থাৎ ইয়াত জনসাধাৰণে
চৰকাৰ গঠন কৰিব, অৰ্থাৎ জনসাধাৰণৰ দ্বাৰা গঠন কৰা চৰকাৰৰ দ্বাৰাহে দেশখন শাসন কৰা হ'ব। তাৰপিছত আছে গণৰাজ্য বা ৰিপাব্লিক। এতিয়া ভাৰতবৰ্ষখন হ'ল এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্ৰপ্ৰধান যিজন ৰাষ্ট্ৰপতি হয় তেওঁ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হ'ব। তাৰপিছত ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো কোনো বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কৰি দিয়া বিশেষ ব্যক্তি হ'ব নোৱাৰিব। অৰ্থাৎ জনসাধাৰণে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব, কোনো বংশানুক্ৰমিকভাৱে, যেনেকৈ এজন ৰাষ্ট্ৰপতি আছে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুতেকে তেওঁৰ পিতেকে এনেকৈ কোনো ধৰণৰ মানে বংশানুক্ৰমিক ছিষ্টেম নাথাকিব। ইয়াৰ উপৰিও কি কৈছে প্ৰস্তাৱনাখনত উল্লেখ আছে যে ভাৰতৰ জনসাধাৰণে দেশখনত ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিব। লগতে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ উল্লেখেৰে সংবিধানখনত প্ৰণেতাসকলে কি কৰিছিল সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে। প্ৰকৃততে সংবিধান সভাৰ বৈঠকত 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে নেহেৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। সেই সংবিধান সভাই সেই উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱখিনি 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰিছিল আৰু সংবিধানখন প্ৰণয়নৰ ক্ষেত্ৰত সেই প্ৰস্তাৱসমূহক ভিত্তি হিচাপে লৈ সমতা, স্বাধীনতা, গণতন্ত্ৰ, সাৰ্বভৌমত্ব আৰু বিশ্ব ভাতৃত্ববোধৰ ধাৰণাৰ প্ৰতিশ্ৰুতিৰে সংবিধানখনক মানে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছিল। বন্ধু বান্ধৱীসকল, এইখিনি আছিল আমাৰ ভাৰতীয় সংবিধান আৰু সংবিধানৰ বৈশিষ্ট্য বা প্ৰস্তাৱনা। গতিকে এইখিনি আমি থুলমূলভাৱে আমি পঢ়িব পাৰিলোঁ। গতিকে আমাৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ লগত জড়িত থকা যিখিনি প্ৰশ্নখিনি আছে, MCQ টাইপ প্ৰশ্ন, এইখিনি আমি বৃহৎভাৱে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ লগতে থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আৰু পৰৱৰ্তী ভিডিঅ' বা প্ৰশ্নসমূহ লৈ আপোনালোকে অপেক্ষা কৰি থাকক। ধন্যবাদ।